আপোনালোক সকলোৱে অৱগত যিহেতু বানপীড়িত ৰাইজৰ বাবে এতিয়া সৰ্বাধিক প্ৰয়োজন হৈছে চিকিৎসা শিবিৰ আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ৰাইজ তথা বিভিন্ন দল সংগঠনৰ সহযোগত আমি গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত তিনিদিনীয়াকৈ চিকিৎসা শিবিৰ আৰু সাহায্য শিবিৰ আমি উজনিৰ তিনিখন জিলালৈ লৈ যাবলৈ ওলাইছোঁ। যোৰহাট, শিৱসাগৰ আৰু আমাৰ যি চৰাইদেউ, সেই চৰাইদেউ জিলাত তিনিটাকৈ চিকিৎসা শিবিৰ আমি অনুষ্ঠিত কৰিম আৰু এই ক্ষেত্ৰত আমাক বিভিন্ন দল সংগঠনৰ লগতে আমাক বিশেষকৈ সহযোগিতা কৰিছে হায়াত হস্পিটেল, GNRC হস্পিটেল আৰু লজিষ্টিক ছাপৰ্ট দিছে আমাক ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আৰু আবিটাই আমাক ডক্টৰছ প্ৰভাইড কৰিব। আৰু এনেদৰে আমি এই চিকিৎসা শিবিৰটোৰ জৰিয়তে যিসকল বানপীড়িত ৰাইজ যাৰ বাবে প্ৰয়োজনীয় হৈ পৰিছে এতিয়া চিকিৎসা, তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমি কিছু অৱদান আগবঢ়াবলৈ পাৰিম বুলি আমি আশাবাদী। আৰু লগতে আমাক যিহেতু যথেষ্ট ভলণ্টিয়াৰ্ছৰ প্ৰয়োজন হৈছিলে, গতিকে এই ক্ষেত্ৰত আমাক কেইবাখনো মহানগৰীৰ আগশাৰীৰ মহাবিদ্যালয়ৰ NSS ইউনিট তথা ছাত্ৰ ছাত্ৰীয়ে সহায় কৰিছে। হেণ্ডিক কলেজ, বি বৰুৱা কলেজ, আৰ্য কলেজ, কমাৰ্চ কলেজৰ ছাত্ৰ ছাত্ৰীয়েও আমাক সহায় কৰিছে আৰু বিভিন্ন ৰাইজ তথা দল সংগঠনৰ সহযোগত আমি আজি ৰাওনা হ'ম আৰু তিনিদিনীয়াকৈ এই চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিম আমি তিনিখন জিলাত।